নমস্কাৰ। স্বৰচিত কবিতাৰ নাম সম্প্ৰীতি। ৰ'দ এজাক নামি আহিছে ধৰালৈ লাহে লাহে। চাৰিওফালে কিছুমান স্বপ্ন প্ৰয়াসী মানুহৰ সমাগম। জাতি জনগোষ্ঠীৰ মহামিলন, সম্প্ৰীতিৰ আগমন। স্বাগতম হে মহোৎসৱ, পুৱাৰ অপৰাহ্নৰ ব্যস্ততা, চিনাকি অচিনাকি মানুহৰ উখল মাখল, সাহিত্য সংস্কৃতিৰ নিৰবিচ্ছিন্ন অনুশীলন, নিজক চিনাৰ অবিৰাম প্ৰয়াস, অস্তিত্ব ৰক্ষাৰ যেন এক আহ্বান। জাগ্ৰত হওক, সজ্জিত হওক, আশাৰ প্ৰদীপ জ্বলাওক। সকলো জাতি জনগোষ্ঠী, ধৰ্মীয় সম্প্ৰদায়, আহোম, মেচ, কছাৰী আৰু বহুতো বাৰে ৰহণীয়া সংস্কৃতি, সকলো আগবাঢ়ি আহক এক শান্তিকামী শক্তিময় অসমৰ দিশে, এক উত্তৰণৰ দিশে। বন্ধুকেৰে নহয় কলমেৰে, হিংসাৰে নহয় কবিতাৰে। এয়া যেন হৈ পৰক সম্প্ৰীতিৰ অধিৱেশন, য'ত নীলা চিয়াহীৰে প্ৰত্যেকৰে বুকুত যেন খোদিত হৈ পৰে সমতা আৰু একতাৰ একোটা স্তৱক।